আমাৰ কালধাৰ ভিচিডিচি চেয়াৰমেন ইলিয়াছ আলী আহমেদ যিদিনাৰ পৰা ভিচিডিচি চেয়াৰমেন হৈছে সিদিনাৰে পৰা কৰাপশ্যনৰ ওপৰত কৰাপশ্যন কৰি গৈ আছে। ইয়াৰ আগত আপোনাৰ অৰুণোদয় আঁচনিলৈ বহুতো কৰাপশ্যন কৰিছিল। চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই মেল মিটিঙৰ জৰিয়তে বহুতো ডাকডল বজাই থাকে যে যদি বিটিচিত পৰিৱৰ্তনশীল কৰিব, কোনোবা চেয়াৰমেন বা কোনোবা মানুহে যদি 1 টকা কৰাপশ্যন কৰে তাক জেলত ভৰাব। 1 টাকাও খাব নোৱাৰিব ইউপিপিএল চৰকাৰৰ সময়ত। फकीराग्राम समष्टिनि सिङाव थानाय कालजार भिसिडिसिनि चेयारमेन इलियास आली आहमेदनि सायाव इउपिपिएल, बिजेपि आरो एआइइउडिएफनि सोद्रोमाफोरा जुथायै जाख्ल'नायनि अजद दैखांदों। बबेखानि आहानुर हक बिथाङा समबार बारायनि फुंनि 10 रिंगासो समाव खौरांगिरि मेलनि गेजेरजों फोरमायो दि इलियास आली आहमेदआ चेयारमेन जाजेननाय समनिफ्रायनो रायजोनि जेबो डेभेलपमेन्टनि खामानि मावाखै, जाख्ल'नायनिसो खामानि मावबोदों होननानै फोरमायथियो। आरो प्रमोद बर'आ जेरैबायदि बिसायख'थिनि सिगां जाख्ल'नाय गैयै सरकार सामलायनायनि खोथा होदोंमोन, थिग बेबायदिनो मावमारनोब्ला इलियास आहमेद बिथांनि सायाव तदन्त खालामनांगौ आरो डिसि, बिडिअ, असि बिथांमोनाबो बे बिथिङाव तदन्त खालामनो नांगौ होननानै गुरै खावलायहरो। নমস্কাৰ, আজি আমি আপোনালোকক মাতিছোঁ আপোনালোকৰ জৰিয়তে বিটিচি চিফ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ এটা অৱগত কৰাব বিচাৰিছোঁ যে আমাৰ কালধাৰ ভিচিডিচি চেয়াৰমেন ইলিয়াছ আলী আহমেদ যিদিনাৰ পৰা ভিচিডিচি চেয়াৰমেন হৈছে সিদিনাৰে পৰা কৰাপশ্যনৰ ওপৰত কৰাপশ্যন কৰি গৈ আছে। ইয়াৰ আগত আপোনাৰ অৰুণোদয় আঁচনিলৈ বহুতো কৰাপশ্যন কৰিছিল। তাৰপিছত দলীয়ভাৱে ডিচি এছ পিৰ পৰা বহুতো তথ্যাভিযান কৰি গৈছে। এইবাৰ আমি কৰাপশ্যনৰ ওপৰত বহুত চালি-জাৰি চাই RTI মাৰিছিলোঁ। RTIৰ তথ্য অনুসৰি এইবাৰ ভিচিডিচিৰ চেয়াৰমেন ইলিয়াছ আলী আহমেদে PMAYGৰ ঘৰৰ নামত আমাৰ বিটিচিৰ বাসিন্দাও নহয়, আমাৰ গাঁৱৰ ভিচিডিচিৰ অন্তৰ্ভুক্ত কোনো মানুহ নহয়। এজন মানুহ অহেদ আলী, সি ধুবুৰী ডিষ্ট্ৰিক্টৰ ফুলবাৰী থানাৰ অন্তৰ্গত মানুহ হয়। তাৰ নামত ঘৰ আবণ্টন দি ভিচিডিচি চেয়াৰমেনৰ মেম্বাৰ জয়নাল আবদিনৰ ফটো দেখুৱাই তাৰ নামত পইচাখিনি উঠাই লৈ সম্পূৰ্ণ পইচাখিনি আত্মসাৎ কৰে। তো আজি বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই মেল মিটিঙৰ জৰিয়তে বহুতো ডাকডল বজাই থাকে যে যদি বিটিচিত পৰিৱৰ্তনশীল কৰিব, কোনোবা চেয়াৰমেন বা কোনোবা মানুহে যদি 1 টকা কৰাপশ্যন কৰে তাক জেলত ভৰাব। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া নাকৰ তলেদি আজি চেয়াৰমেন ইলিয়াছ আলী আহমেদে PMG ঘৰৰ নামত টকা খাইয়ে আছে। বেলেগ বেলেগ মানুহৰ নামত ঘৰৰ পইচা উঠাই সি নিজৰ একাউণ্টত পইচা তুলি লৈ আছে। আৰু এইবাৰ ব্লকৰ পৰা দিয়া 17-18টা প্লান্টেশ্যনৰ কামত সম্পূৰ্ণ মোটামুটি 30-35 লাখ টকা উঠাই লৈ পেলাই 2-এটা কামত 4-5টাকৈ গছ লগাই সম্পূৰ্ণ টকাখিনি আত্মসাৎ কৰে। আৰু দুখ আৰু পৰিতাপৰ বিষয় এইখিনি যে চেয়াৰমেনজনে নিজৰ নামত, নিজৰ ভায়েকৰ ডিলাৰ তাৰ নামত, তাৰ মাকৰ নামত জব কাৰ্ড বনাই পইচাখিনি নিজেই উঠাই লয়। আমি RTI মাৰিছিলোঁ, ব্লকৰ পৰা আমাক সম্পূৰ্ণ তথ্যখিনিও দিয়া নাই। কাৰণ চেয়াৰমেনজনে ব্লকত বাৰ গৈ ব্লকত এতিয়া কি আলোচনা কৰিছে সেইখিনি আমি নাজানো। কিন্তু তথ্য দিওঁতে আমাক 1 মাহ সময় লৈছে। সময় লোৱাৰ পিছতো আমাক সম্পূৰ্ণ তথ্যখিনি দিয়া নাই। আমাক 50% তথ্যহে দিছে, দি পেলাই আমাক তাৰ পৰা বিদায় দিছে। আমি এইটো লৈ ভিডিঅ' মেমকো এপ্লিকেশ্যন কৰিছোঁ, ডিচি ছাৰকো কৰিছোঁ, আৰু আমাৰ ফকিৰাগ্ৰাম থানাতো কৰিছোঁ। আৰু ইউপিপিএলৰ ফকিৰাগ্ৰাম ব্লক ডিষ্ট্ৰিক্ট আৰু আমাৰ 29 নং কোকৰাঝাৰৰ দায়িত্বত থকা অৰেঞ্জ ইছলাৰী ডাঙৰীয়াকো আমি এপ্লিকেশ্যন কৰিছোঁ। কিন্তু আজিলৈকে চেয়াৰমেনজনৰ প্ৰতি কোনো ধৰণৰ তদন্ত হোৱা নাই। ইউপিপিএল চৰকাৰৰ আৰু আমাৰ BTRDৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া যিমানে ঢাকঢোল নবজাওক কিয়, সি নিজে চেয়াৰমেনবোৰক কৰাপশ্যন কৰাৰ কাৰণে সুবিধা দিছে নেকি? আৰু যদি সুবিধা দিছে তেনেহ'লেতো আমাক ক'বলগীয়া একো নাই। অহা সন্মুখত নিৰ্বাচন আছে, আমি সেইখিনি দেখুৱাই দিব পাৰিম। কিন্তু যদি একচুৱেলি প্ৰমোদ বড়ো ডাঙৰীয়া কথাখিনি সত্য হয় যে 1 টকা খালেও আমি জেলত ভৰাম বা তদন্ত কৰিম, তেনেহ'লে আমাৰ আজি আপোনালোকৰ জৰিয়তে যিখিনি আমি কথা অৱগত কৰাইছোঁ সেইখিনিৰ উচিত তদন্ত কৰক। আৰু উচিত তদন্ত কৰি পেলাই চেয়াৰমেনগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। BTRD চৰকাৰৰ পৰা আৰু দোতমা ব্লকৰ পৰা যিখিনি ডেভেলপমেণ্ট কাম আমাক দি আছে, আমি RTIৰ জৰিয়তে যিখিনি পাইছোঁ সেইখিনি যথেষ্ট। যদি সেইখিনি চেয়াৰমেনজনে 50% কামো কৰে, তথাপি আমাৰ অঞ্চলখন ডেভেলপমেণ্ট হোৱা বুলি আমাৰ পৰিলক্ষিত হ'ব। কিন্তু চেয়াৰমেনজনে একচুৱেলি স্বেচ্ছাচাৰিতভাৱে তাৰ 2-4জন সংবিভংগীক লৈ
যিখিনি পইচা খাই আছে জব কাৰ্ডৰ নামত উঠাই লৈ খাই আছে আৰু আমাৰ এটা বস্তু দৃষ্টিগোচৰ হৈছে জব কাৰ্ডত চেয়াৰমেনে ডিমাণ্ড দিয়া এইখিনি ডিমাণ্ড কপি হয় চেয়াৰমেনে দিয়া ব্লকত জমা দিছিলে এইখিনি ডিমাণ্ড কপি যিখিনি নাম আছে আৰু ব্লকৰ পৰা যিখিনি আমাক তথ্য দিছে সেইখিনি তথ্য জব কাৰ্ডৰ লগত নামৰ লগত কোনো মিল নাই একাউণ্টৰ লগত মিল নাই ইয়াত যদি সি মানে 120টা ডিমাণ্ড দিছে ইয়াত আহি মানে 30-40জনৰ নাম আছে বেলেগ একাউণ্ট কেনেকৈ সোমাল এইখিনি ইয়াত ব্লকৰ পৰা সোমাব লাগিব নহলে চেয়াৰমেনজনে সোমাব লাগিব এইখিনি তথ্য বিধান কৰিলে সম্পূৰ্ণৰূপে ওলাই যাব আৰু বম্বু প্ৰডাকশ্যনৰ নামত আমাৰ বিচিডিচি যিমান কাম আহিছিল আমাৰ আজি এটা নালা আছে এইফালে নস্কা নদী আছে সেইখিনি যদি বম্বু প্ৰডাকশ্যনখিনি সঠিকভাৱে হ'লহেঁতেন তেনেহ'লে মানুহৰ খেতি মাটি নষ্ট নহ'লহেঁতেন কিন্তু চেয়াৰমেনজনে পইচা উঠাই লৈ আহি 4-5টাকৈ বম্বু গাড়ী দি সেইখিনি পইচা সম্পূৰ্ণৰূপে আত্মসাৎ কৰি আছে মানে মুঠৰ ওপৰত কথা ক'ব গ'লে চেয়াৰমেনজনে যিদিনৰ পৰা চেয়াৰমেন হৈছে অৰুণোদয়ৰ নামত 300 টকাকৈ ঘৰৰ নামত 5000 টকাকৈ আপোনাৰ জব কাৰ্ড বনোৱাৰ নামত 1000 টকাকৈ এনেকৈ লৈ গৈ পইচাখিনি উঠাই লৈ আহে কিন্তু বেনিফিচিয়াৰী কোনোদিনে পইচা নাখায় PMGY ঘৰ যিখিনি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ যিখিনি দিছে সেইখিনি একচুৱেলি দুখীয়া মানুহৰ হয় কিন্তু চেয়াৰমেনজনে সেইখিনিতো মানে ডুপ্লিকেট কৰি বেলেগ মানুহৰ নাম দি পইচা উঠাই লৈ আছে আৰু আপোনাৰ চৰকাৰৰ ফালৰ পৰা আমি ব্লকৰ পৰা জানিব পাৰিছো চৰকাৰৰ ফালৰ পৰা এটা বস্তু যে PMG ঘৰ কিন্তু সম্পূৰ্ণ নহ'লে 20-22 টকাকৈ এটা বেনিফিচিয়াৰীক দিয়ে সেইখিনি টকা আমাৰ ইয়াত 12-13 টকা সোমাইছে কিন্তু এটা বেনিফিচিয়াৰী আজিলৈকে 1 টকা পোৱা নাই PMGৰ নামত জব কাৰ্ডৰ যিখিনি টকা আছে 22,000-25,000 কৈ সেইখিনি টকা কোনোবাই 2,000-3,000 কৈ পাইছে বেলেগ টকা সম্পূৰ্ণ টকাখিনি চেয়াৰমেনজনে উঠাই লৈ গৈছে তো আমি অনুমানিক হিচাপ কৰিছো যদি চেয়াৰমেনজনে আমাৰ ইয়াত প্লান্টেশ্যনৰ নামত 40-45 লাখ টকা এনেকৈ যিখিনি পইচা মানে খাইছে আমি চৰকাৰৰ ওচৰত ইউপিপিএল চৰকাৰৰ ওচৰত ডিচি মহোদয়ৰ ওচৰত আৰু ব্লকৰ ওচৰত বিডিঅ মেমৰ ওচৰত এটাই অনুৰোধ আপোনালোকে সঠিক তদন্ত কৰক তদন্ত কৰি যদি চেয়াৰমেনজনে কৰাপশ্যন কৰিছে তেনেহ'লে আপোনালোকৰ ওচৰত অনুৰোধ থাকিব আপোনালোকে আমাৰ বেনিফিচিয়াৰী মানে বিলাকক সম্পূৰ্ণৰূপে পইচাখিনি দি PMGৰ ঘৰবিলাক সম্পূৰ্ণ কৰিব দিয়ক আৰু প্লান্টেশ্যন যিখিনি আছে সেইখিনি প্লান্টেশ্যন কৰি দি আমাৰ সমাজখনক ডেভেলপমেণ্ট কৰাৰ কাৰণে সুবিধা কৰি দিয়ক আৰু চেয়াৰমেনৰ ওপৰত তদন্ত কৰি যদি চেয়াৰমেনজনে কৰাপশ্যন কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি ঢাকঢোল বজোৱা কথা কৈছিল যে জব কাৰ্ডৰ নামত টকা খালে আমি একশ্যন ল'ম কোনো কৰাপশ্যন হ'ব নিদিওঁ একচুৱেলি যদি কৰাপশ্যন মুক্ত কৰিব বিচাৰে তেনেহ'লে অনতিপলমে এইখিনিৰ সঠিক তদন্ত কৰি পেলাই চেয়াৰমেনৰ বিহিত ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিলোঁ কাৰণ ইউপিপিএল চৰকাৰৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া ভাল কাম কৰিব কিন্তু এইবিলাক চেয়াৰমেনে যিখিনি কৰাপশ্যন কৰি আছে সেইখিনি কৰাপশ্যনৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু ইউপিপিএল চৰকাৰৰ ওপৰত মানুহৰ আস্থা আৰু বিশ্বাস নাইকিয়া হৈ আছে আৰু এইখিনি ফলাফল নিশ্চয় সন্মুখত পাব যদি সঠিক তদন্ত নলয় তো আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এটাই অনুৰোধ কৰিছো আপোনালোকে সঠিক তদন্ত কৰক সঠিক তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা কৰক আৰু ৰাইজক দেখুৱাই দিয়ক আপোনালোকে কৰাপশ্যন মুক্ত চৰকাৰ সঁচাকৈ কৰিছে এইখিনি